বন্ধুসকল আজি আপোনালোকলৈ গোলাপ পিঠা কেনেকৈ বনালো তাৰে ৰেচিপি এটা লৈ আহিলো। গোলাপ পিঠা বনাওঁতে কি কি সামগ্ৰী লাগিব আৰু তাৰ পৰিমাণসমূহ ইয়াতে মই লিখি দিছো। আপোনালোকে বনোৱাৰ আগতে এবাৰ চাই ল'ব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। পাত্ৰ এটাত 2 কাপ জহা চাউলৰ পিঠাগুৰি, 1 কাপ আটা আৰু সামান্য নিমখ দি মিহলোৱা হৈছে। পিঠাগুৰি আৰু আটাৰ মিশ্ৰণটো অলপ অলপকৈ পানী দি আটা মঠাৰ দৰে ভালদৰে মঠিব লাগিব। পানী 1 কাপতকৈ অলপমান বেছি লোৱা হৈছে। পিঠাগুৰি আৰু আটাৰ মিশ্ৰণটো মঠা হৈ গৈছে। এতিয়া 10 মিনিটমান সময়ৰ বাবে ঢাকি ৰাখিব। এতিয়া গোলাপ পিঠাৰ ভিতৰত দিয়া পুৰখিনি বনাই লওঁ আহকচোন। কেৰাহীখন গৰম কৰি তাতে ঘি এচামুচ দিয়া হৈছে। ঘিখিনি গলিলে শুকান নাৰিকলৰ গুৰি 1 কাপ দি প্ৰায় 2 মিনিটমান সময় ভাজিব লাগিব। নাৰিকলৰ গুৰিখিনি 2 মিনিট সময় ভজাৰ পিছত আধা কাপ মাৱা দিয়া হৈছে। এতিয়া মাৱাখিনি নাৰিকলৰ গুৰিখিনিৰ লগত মিলি যোৱাকৈ আকৌ 2 মিনিট সময় ভাজিব লাগিব। একেবাৰে শেষত ইলাচিৰ গুৰিখিনি দি মিশ্ৰণটো ভালদৰে মিহলাব লাগিব। তাৰ পিছত গেছৰ জুই নুমুৱাই মিশ্ৰণটো ঠাণ্ডা হ'বলৈ দিব লাগিব। এতিয়া পিঠাগুড়িৰ মিশ্ৰণটোৰ পৰা 4টা সমান জোখৰ লাড়ু বনোৱা হৈছে। 3টা লাড়ু 3টা ৰঙৰ ফুড কালাৰ ব্যৱহাৰ কৰা হ'ব। আপোনালোকে ফুড কালাৰ দিব নিবিচাৰিলে নিদিলেও হ'ব। এটা লাড়ু লোৱা হৈছে আৰু তাতে হালধীয়া ৰঙৰ ফুড কালাৰ কেইটোপালমান দিয়া হৈছে। তাৰ পিছত লাড়ুটো ভালদৰে মঠা হৈছে। এতিয়া অন্য এটা লাড়ু লোৱা হৈছে আৰু তাতে কমলা ৰঙৰ ফুড কালাৰ কেইটোপালমান দি ঠিক আগৰ দৰে মঠা হৈছে। এতিয়া আন এটা লাড়ু লোৱা হৈছে আৰু তাতে সেউজীয়া ৰঙৰ ফুড কালাৰ কেইটোপালমান দি ঠিক আগৰ দৰে মঠা হৈছে। ফুড কালাৰৰ সলনি আপোনালোকে পালেঙৰ পাতৰ ৰস বা বিটৰ ৰসো দিব পাৰিব। এতিয়া প্ৰতিটো লাড়ুৰ পৰা ৰুটি বনোৱা জোখত কেইটামানকৈ লাড়ু বনোৱা হৈছে আৰু গোল কৰি চেপেটা কৰি লোৱা হৈছে। নাৰিকলৰ গুৰি আৰু মাৱাৰ মিশ্ৰণটো ইতিমধ্যে ঠাণ্ডা হৈ গৈছে। এতিয়া তাতে গুৰি কৰি লোৱা চেনিখিনি দিয়া হৈছে। তাৰ পিছত মিশ্ৰণটো ভালদৰে মিহলাই পাত্ৰ এটাত পাকি ল'ব লাগিব। এতিয়া ভিডিঅ'টোত দেখুৱাৰ দৰে লাড়ু এটা লোৱা হৈছে। তাতে ময়দা সানি ৰুটিৰ আকাৰত বেলি লোৱা হৈছে। ৰুটিখন বেলাৰ পিছত গিলাচ এটা লোৱা হৈছে আৰু গিলাচেৰে কাটি পুৰিৰ আকাৰ দিয়া হৈছে। এতিয়া পুৰি 4খন এখনৰ আধাত আনখন দীঘলীয়াকৈ জাপি যাব লাগিব। তাৰ পিছত বনাই থোৱা মাৱা আৰু নাৰিকলৰ গুৰি পুৰিখিনিৰ মাজত দীঘলীয়াকৈ দি যাব লাগিব। তাৰ পিছত পুৰিখিনিৰ তলৰ অংশখিনি ওপৰলৈ উঠাই পুৰখিনি ঢাকি দিব লাগিব। তাৰ পিছত পুৰিখিনি বাওঁফালৰ পৰা সোঁফাললৈ মেৰিয়াই দিব লাগিব। এতিয়া আপোনালোকে দেখিব পুৰিখিনি গোলাপ ফুল এপাহৰ ধুনীয়া আকৃতি লৈছে। ফুলপাহৰ পাহিবোৰ সাৱধানেৰে হাতেৰে অলপমান মেলি দিয়া হৈছে। তাৰ পিছত কাঁহীখনত থৈ দিয়া হৈছে। ঠিক আগৰ দৰে বাকী গোলাপ পিঠাখিনিও বনাই ল'ব লাগিব। আপোনালোকক মই কেইটামান পিঠা বনোৱা ভিডিঅ' দেখুৱাব লৈছোঁ। বন্ধুসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি উৎসাহিত কৰিলে অতিকৈ সুখী হ'ম। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো টিপিলে মোৰ আগন্তুক ৰেচিপিসমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে লগে লগে পাই যাব। লগতে মোৰ চেনেলটো আপোনালোকে বন্ধু বান্ধৱক হোৱাটছএপ বা ফেচবুকৰ জৰিয়তে শ্বেয়াৰো কৰিব পাৰিব। কৰোনা ভাইৰাছৰ বাবে চৰকাৰৰ নিৰ্দেশ মানি আৰু পৰিয়ালটোৰ লগতে সমাজৰ মংগল কামনা কৰি এইকেইদিন আমি সকলো ঘৰতে আবদ্ধ হৈ আছোঁ। সেইবাবে কিবা কিবি ৰান্ধি ঘৰৰ মানুহখিনিক খুৱাবলগীয়া হৈ আছে। এই পিঠাবিধ কালি ল'ৰা ছোৱালীৰ আবদাৰত বনাবলগীয়া হৈছিল। ভাবিলোঁ ভিডিঅ'টো কৰি আপোনালোককো এই পিঠাবিধ মই কেনেকৈ বনালোঁ দেখুওৱা যাওক। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত এই পিঠাবিধ বনাই
নিজৰ পৰিয়ালকো খুৱাব পাৰিব। এতিয়া পিঠাখিনি ভাপত দিব লাগিব। ৰাইচ কুকাৰৰ লগত অহা ষ্টিমাৰৰ বাচনটোত ব্ৰাছৰ সহায়ত অলপমান ৰিফাইন তেল সানি লোৱা হৈছে আৰু অলপমান পিঠা এটা এটাকৈ বাচনটোৰ ওপৰত দিয়া হৈছে। আনহাতে ৰাইচ কুকাৰত প্ৰায় 1 লিটাৰমান পানী দি উতলোৱা হৈছে। এতিয়া ষ্টিমাৰৰ বাচনটোত ৰাইচ কুকাৰটোৰ ওপৰত দি ঢাকনখন লগাই দিয়া হৈছে। প্ৰায় 15 মিনিটমান সময় ভাপত দিয়াৰ পিছত পিঠা প্ৰস্তুত হৈ গৈছে। এতিয়া প্লেট এখনত পিঠাখিনি উলিয়াই থোৱা হৈছে। পিঠাখিনি ভাপত দিয়াৰ পিছত ৰংটো বৰ ধুনীয়াকৈ ওলাই আহিছে। এতিয়া বাকী থকা পিঠাখিনিও প্ৰায় 15 মিনিটমান সময়ৰ বাবে ভাপত দিব লাগিব। পোন্ধৰ মিনিটৰ পিছত ঢাকোন খুলি চোৱা হৈছে আৰু পিঠাখিনি প্লেটত কাঢ়ি থোৱা হৈছে। গৰমে গৰমে গোলাপ পিঠাৰ জুতি ল'ব। গোলাপ পিঠা প্ৰস্তুত হৈ গৈছে। এতিয়া চাহৰ লগত পৰিৱেশন কৰিব পাৰিব। পিঠাকেইটা সজাবৰ বাবে গোলাপৰ পাত ব্যৱহাৰ কৰা হৈছে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে। নতুন ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।